নমস্কাৰ বন্ধুসকল, মই মানসী আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি লৈ আহিছোঁ মধুৰিআমৰ এটা জেলিৰ ৰেচিপি। আৰু এয়া আপোনালোকে ঘৰতে থকা সামগ্ৰীসমূহ ব্যৱহাৰ কৰি অতি সহজতে আৰু সোনকালে বনাব পাৰিব। আমি বহুতে ব্ৰেকফাষ্টত ব্ৰেড আৰু ৰুটিৰ লগত জেম, জেলি এইবোৰ খাওঁৱে। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত এয়া শ্বেয়াৰ কৰি দিওঁ। আহক তেনেহ'লে আমি ৰেচিপিটোলৈ আগবাঢ়ো। প্ৰথমতে মই লৈছোঁ মধুৰিআম 1 কেজিমান। এয়া আমাৰ ঘৰৰে মধুৰিআম হয়। কিছুমান পকিছে, কিছুমান কেঁচাই আছে। পকিলেও যিবোৰ বেছিকৈ নৰম হৈ যায় তেনেকুৱাবোৰ নল'ব, অকণমান ডাঠ হৈ থকাবোৰহে ল'ব। আৰু কেঁচাবোৰ ভালকৈ পুৰত তেনেকুৱাবোৰ ল'ব। মধুৰিআমবোৰ এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আৰু ভাল পালে লাইক এটা কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এয়া মোৰ মধুৰিআমখিনি এনেদৰে কাটি ল'লোঁ। আৰু এতিয়া মই এইখিনি কুকাৰত বইল কৰি ল'ম। আৰু পানীখিনি দিওঁতে চাব, অকল মধুৰিআমখিনি ডুব গৈ থাকিব লাগে, তাতকৈ বেছি পানী দিব দৰকাৰ নাই। আৰু এইখিনি মই 3বাৰ চিটি মৰাই ল'ম। আৰু এয়া মধুৰিআমখিনি বইল হোৱাৰ পিছত অকণমান ঠাণ্ডা হ'বলৈ দি মই ভালদৰে ছেকি লৈছোঁ। আৰু ইয়াৰ ৰসখিনিহে আমি জেলি বনোৱাত ব্যৱহাৰ কৰিম। এইখিনি ৰস ওলালে মোৰ। এই ৰসখিনি এতিয়া ভালদৰে জুখি পেলাই আমি জেলিটো বনাই ল'ম। প্ৰথমে মই এগিলাচ দি দিলোঁ। তাৰপিছত আকৌ সেইটো গিলাচৰে আধা গিলাচ জুচ দি দিওঁ। আকৌ সিমানটো পৰিমাণৰে আমি চেনি ব্যৱহাৰ কৰিম। চেনিখিনি দি দিয়াৰ পিছত অকণমান এইটো হেতা এটাৰে লৰাই থাকিব লাগিব, যাতে চেনিখিনি ভালদৰে মিক্স হৈ যায়। আৰু গেছৰ ফ্লেমটো মিডিয়ামটো ল' ৰাখিব, কিন্তু আপুনি যদি কাষতে থাকে তেনেহ'লে মাজে মাজে হাই কৰি দিব পাৰে। আৰু এতিয়া এটা গোল নেমু লৈছোঁ। আপোনালোকে বেলেগ নেমুও ল'ব পাৰে। মোৰ লগত এইটো আছিলে, সেইকাৰণে মই লৈ লৈছোঁ। আৰু এতিয়া নেমুৰ ৰসখিনি চেপি উলিয়াই ল'ম। আৰু এতিয়া এই নেমুৰ ৰসখিনি মই চেকনিৰে ছেকি জেলিখিনিত দি দিম আৰু জেলিখিনি এনেদৰে উতলি থাকিবলৈ এৰি দিম। মই মাজে মাজে গেছৰ ফ্লেমটো হাই কৰি ৰাখি হেতা এখনেৰে জেলিটো ভালদৰে লৰাই আছোঁ। আৰু এতিয়া 25 মিনিট হৈ যোৱাৰ পিছত মই জেলিটো এতিয়া চেক কৰি চাম। যেতিয়া জেলিখিনি ৰেডি হৈ যাব তেতিয়া আঙুলিৰে এনেকৈ লাৰিলে তার এডালৰ দৰে হয়। আৰু এটা প্ৰচেছ দেখুৱাই দিছোঁ। এয়া
অকণমান পানীত অকণমান জিলি পেলাই দিছোঁ। যেতিয়া দেখিব জিলিখিনি পানীৰ লগত মিক্স হৈ যোৱা নাই তেনেহ'লে বুজি পাব যে জিলিখিনি ইয়াৰ ৰেডি হৈ গৈছে। মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু এই জিলিখিনি অকণমান ঠাণ্ডা হ'বলৈ দিম। আৰু ঠাণ্ডা হৈ যোৱাৰ পিছত কাঁচৰ কণ্টেইনাৰ এটাত ৰাখি দিম। কিন্তু চাব বেছিকৈ যাতে ঠাণ্ডা নহয়, নহ'লে যিটো বাচনত ৰাখোঁ তাৰে চেপটো সোনকালে লৈ ল'ব। আৰু এই জিলিখিনি আপোনালোকে বহুত দিনলৈকে প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰিব। অকল চাব যাতে জিলিখিনি উলিয়াওঁতে চামুচত পানী লাগি নাথাকে। জিলিখিনিত পানী পৰিলে জিলিখিনি সোনকালে নষ্ট হৈ যাব পাৰে। ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ'লৈ। তেতিয়ালৈকে বাই বাই আৰু লগতে মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।